নমস্কাৰ আপোনালোকে চাই আছে ওয়ান নিউজৰ মই বাহুল ইছলাম। এই মুহূৰ্তত দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। আমাৰ প্ৰিয় জুবিনাৰ মৃত্যুৰ সন্দৰ্ভত আজি এক বিশেষ মত প্ৰকাশ কৰিছে উকিল গগৈ। তেওঁ কৈছে যে জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলো মানুহ আমাৰ প্ৰিয় জুবিনাৰ মৃত্যুৰ ক্ষেত্ৰত ন্যায় বিচাৰি আছে, কিন্তু ন্যায় বিচৰা লোকসকলৰ মাজত কেনেকৈ ধৰ্মৰ নামত বিভক্ত কৰিব পাৰে আৰু ন্যায়ৰ পৰা কেনেকৈ আঁতৰাই আনিব পাৰে তেনে এক বিশেষ ব্যৱস্থা কৰি আছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তেনে এক ডাঙৰ মত প্ৰকাশ কৰিছে উকিল গগৈ। আমি সকলো জানো যে আমাৰ প্ৰিয় জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই, আমাক চিৰদিনৰ বাবে এৰি থৈ গুচি গৈছে, আৰু আমাৰ প্ৰিয় জুবিনাৰ মৃত্যুৰ সন্দৰ্ভত আজি এক ডাঙৰ মত প্ৰকাশ কৰিছে উকিল গগৈ। তেওঁ কৈছে যে অসমৰ জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলো মানুহ আমাৰ প্ৰিয় জুবিনাৰ ক্ষেত্ৰত ন্যায় বিচাৰি আছে, কিন্তু ন্যায় বিচৰা লোকৰ মাজত কেনেকৈ ধৰ্মৰ নামত বিভক্ত কৰিব পাৰে আৰু ন্যায় বিচৰা লোকৰ মাজত কেনেকৈ ন্যায়ৰ পৰা আঁতৰাই আনিব পাৰে তেনে এক ডাঙৰ ব্যৱস্থা কৰি আছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ইয়াৰ বাবে মানুহৰ মাজত এক মিঠাতেল বিতৰণ আৰু অৰুণোদয়ৰ বাবে এক ডাঙৰ বিশেষ ব্যৱস্থা কৰি আছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, যাতে মানুহে আমাৰ প্ৰিয় জুবিনাৰ মৃত্যুৰ ক্ষেত্ৰত উচিতভাৱে তদন্ত নকৰে। তাৰ বাবে মানুহৰ মাজত মিঠাতেল বিতৰণ আৰু অৰুণোদয়ৰ বাবে এক ডাঙৰ মত প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তেনে এক ডাঙৰ মত প্ৰকাশ কৰিছে উকিল গগৈ। এই মুহূৰ্তত দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। আমাৰ প্ৰিয় জুবিনাৰ মৃত্যুৰ সন্দৰ্ভত আজি এক ডাঙৰ মত প্ৰকাশ কৰিছে উকিল গগৈ। তেওঁ কৈছে যে আমাৰ প্ৰিয় জুবিনাৰ মৃত্যুৰ সন্দৰ্ভত জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলো মানুহে ন্যায় বিচাৰি আছে, কিন্তু ন্যায় বিচৰা লোকসকলৰ মাজত কেনেকৈ ধৰ্মৰ নামত বিভক্ত কৰিব পাৰে আৰু ন্যায় বিচৰা লোকসকলৰ মাজত কেনেকৈ কাজিয়া কৰিব পাৰে আৰু ন্যায় বিচৰা লোকৰ মাজত কেনেকৈ ন্যায়ৰ পৰা আঁতৰাই আনিব পাৰে তেনে এক ডাঙৰ ব্যৱস্থা কৰি আছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু মানুহৰ মাজত মিঠাতেল বিতৰণ আৰু এক অৰুণোদয়ৰ বাবে এক বিশেষ ব্যৱস্থা কৰি আছে, যাতে মানুহে মিঠাতেল আৰু অৰুণোদয়ৰ ক্ষেত্ৰত যাতে আমাৰ প্ৰিয় জুবিনৰ মৃত্যুৰ সন্দৰ্ভত উচিতভাৱে তদন্ত নকৰে তাৰ বাবে এক বিশেষ ব্যৱস্থা কৰি আছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তেনে এক ডাঙৰ মত প্ৰকাশ কৰিছে উকিল গগৈ। এই মুহূৰ্তত দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। আমাৰ প্ৰিয় জুবিনাৰ মৃত্যুৰ সন্দৰ্ভত আজি এক ডাঙৰ মত প্ৰকাশ কৰিছে শিৱসাগৰ বিধায়ক উকিল গগৈ। তেওঁ কৈছে যে আমাৰ প্ৰিয় জুবিনাৰ মৃত্যুৰ ক্ষেত্ৰত জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলোৱে উচিতভাৱে তদন্ত আৰু উচিত ন্যায় বিচাৰি আছে, কিন্তু ন্যায় বিচৰা লোকৰ মাজত কেনেকৈ ধৰ্মৰ নামত বিভক্ত কৰিব পাৰে আৰু ন্যায়ৰ পৰা মানুহক কেনেকৈ আঁতৰাই আনিব পাৰে তাৰ বাবে এক বিশেষ ব্যৱস্থা কৰি আছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ইয়াৰ বাবে মানুহৰ মাজত এক মিঠাতেলৰ বিতৰণ আৰু অৰুণোদয়ৰ বাবে এক বিশেষ ব্যৱস্থা কৰি আছে, যাতে মানুহে মিঠাতেল আৰু অৰুণোদয়ৰ ক্ষেত্ৰত আমাৰ প্ৰিয় জুবিনাৰ মৃত্যুৰ সন্দৰ্ভত যাতে উচিতভাৱে তদন্ত নকৰে তাৰ বাবে এক বিশেষ ব্যৱস্থা কৰি আছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তেনে এক বিশেষ মত প্ৰকাশ কৰিছে উকিল গগৈ।